সকলোকে ফাইনেন্স এছএমই চেনেললৈ স্বাগতম জনাইছোঁ। অতি সোনকালে LIC IPO আহি আছে। সাধাৰণ জনতাই IPO এপ্লাই কৰি LIC শ্বেয়াৰ হোল্ডাৰ হ'ব পাৰিব। এই ভিডিঅ'টোত আমি LIC IPO এপ্লাই কৰিবলৈ আমি কি কৰিব লাগে সেয়া আলোচনা কৰিম। এই IPOটোত ৰিটেইল ইনভেষ্টৰৰ কাৰণে 35% ৰিজাৰ্ভ কৰা হৈছে আৰু ইয়াতে LIC এমপ্লয়ৰ কাৰণে 5% ৰিজাৰ্ভ আৰু পলিচি হোল্ডাৰৰ কাৰণে 10% ৰিজাৰ্ভ কৰা হৈছে। তাতকৈ ডাঙৰ কথা হ'ল পলিচি হোল্ডাৰে IPO এপ্লাই কৰিলে 10% ডিসকাউন্ট পাব। যেহেতু পলিচি হোল্ডাৰৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন আছে, গতিকে IPO এপ্লাই কৰিলে প্ৰিফাৰেন্স পাব আৰু পলিচি হোল্ডাৰত কোটাত এপ্লাই কৰাৰ কাৰণে 10% ইস্যু প্ৰাইচৰ পৰা ডিসকাউন্ট পাব। অৰ্থাৎ 100 টকা যদি ইস্যু প্ৰাইচ হয় তেতিয়া 90 টকাত পাব। পলিচি হোল্ডাৰৰ কোটাত পলিচি হোল্ডাৰে কেনেকৈ IPO এপ্লাই কৰিব পাৰিব, দুটা ষ্টেপ ফলো কৰিব লাগিব। ফাৰ্ষ্ট ষ্টেপটো হ'ল নিজৰ পেনৰ লগত LIC পলিচি লিংক কৰি ল'ব লাগিব। সেকেন্ড ষ্টেপটো হ'ল আপোনাৰ নিজৰ নামত ডিমেট একাউণ্ট থাকিব লাগিব। আপোনাৰ LIC পলিচিৰ লগত পেন লিংক কৰিবলৈ কি কৰিব লাগিব তাৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া সেকেন্ড ষ্টেপটো হ'ল ডিমেট একাউণ্ট। ডিমেট একাউণ্ট হ'ল যেনেকৈ টকা পইচা ৰাখিবলৈ বেংক একাউণ্ট লাগে, তেনেকৈ শ্বেয়াৰ বা ষ্টক ৰাখিবলৈ ডিমেট একাউণ্ট থাকিব লাগে। এতিয়া ডিমেট একাউণ্ট খুলিব কেনেকৈ? ডিমেট একাউণ্ট খুলিবৰ কাৰণে ঘৰৰ পৰাই আপুনি অনলাইন খুলিব পাৰে। জিৰোধা, আপষ্টক ইত্যাদি বহুতো ব্ৰকাৰ্ছ আছে বা অফলাইন যিকোনো ব্ৰকাৰ্ছ অফিচলৈ গৈ ডিমেট একাউণ্ট খুলিব পাৰে। যেনে ICICI ডাইৰেক্ট, কোটাক চিকিউৰিটিজ, HDFC চিকিউৰিটিজ, মতিলাল ওছৱাল ইত্যাদি বহুতো ব্ৰকাৰ আছে। অনলাইন মোডত খুলিবলৈ এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব লাগিব, আইডেন্টিটি প্ৰুফ হিচাপে পেন কাৰ্ড লাগিব, ইনকাম প্ৰুফ হিচাপে 6 মান্থছৰ বেংক ষ্টেটমেণ্ট লাগিব আৰু কাষ্টমাৰ ভেৰিফিকেশ্যনৰ কাৰণে সেলফি বা ফটো আৰু বগা কাগজত আপোনাৰ সিগনেচাৰ এই গোটেইবোৰ অনলাইন আপলোড কৰিব লাগিব। অফলাইন মোডত খুলিবলৈ প্ৰায় একেই বস্তু লাগিব। আধাৰ বা ড্ৰাইভিং লাইচেন্স বা ভোটাৰ ID এজ এড্ৰেছ প্ৰুফ লাগিব, পেন কাৰ্ড আইডেন্টিটি প্ৰুফ হিচাপে লাগিব, 6 মান্থছৰ বেংক ষ্টেটমেণ্ট লাগিব ইনকাম প্ৰুফৰ কাৰণে আৰু পাছপোৰ্ট ফটো আৰু ফৰ্মবোৰত সিগনেচাৰ লাগিব। অনলাইন অফলাইন যিকোনো মোডতে আপুনি ডিমেট একাউণ্ট খুলিব পাৰে। এতিয়া আকৌ এবাৰ মেইন পইণ্ট কেইটা ৰিপিট কৰি দিওঁ। নিজৰ LIC পলিচিৰ লগত পেন লিংক কৰা হৈ গ'ল। আপোনাৰ নিজৰ নামত ডিমেট একাউণ্ট খুলিলে বা আগৰ পৰা খোলা আছে, এতিয়া আপুনি পলিচি হোল্ডাৰ কোটাত এপ্লাই কৰিবলৈ এলিজিবল হৈ গ'ল। আৰু এনেদৰে ফাইনেন্স এছএমই চেনেলটো চাই থাকিব। ধন্যবাদ।